হয়, আমি ইতিমধ্যে আমি গম পাইছোঁ যে যোৱা ৭ তাৰিখে ইয়াত ডিমৌ আমাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত আপোনাৰ আদিগাঁৱৰ পৰা এটা ট্ৰাক ভৰ্তি মানে বেদ তেওঁলোকে বাহিৰলৈ কিছুমান বন মাফিয়াসকলে সৰবৰাহ কৰাৰ চেষ্টা কৰা আমি গম পাইছোঁ। আৰু বিশেষকৈ আমাৰ ডিমৌ টহলদাৰী আৰক্ষী চকী আৰু আমাৰ বন বিভাগৰ তৎপৰতাত তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে আমি বিশেষকৈ আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু তেওঁলোকে ৰাতি ইমান কষ্ট কৰি এই বন বিভাগৰ যি বন মাফিয়া তেওঁক ধৰিবলৈ তেওঁলোকে তৎপৰ হৈছে, মানে সক্ষম হৈছে। আৰু এই ঘটনাটো নতুন নহয়, আমি দেখি আহিছোঁ। আৰু বিশেষকৈ আমাৰ ক'ব লগা কথাটি হ'ল যে ভাৰতীয় সেনাবাহিনীৰ এখন গাড়ীত মানে তেওঁলোকে কেনেকৈ এনেকৈ যিবোৰ মানে বেদ হওক বা চোৰাং কাৰবাৰ তেওঁলোকে কৰিব পাৰে। যিহেতু ভাৰতীয় সেনাবাহিনীৰ গাড়ী এখনত যদি তেওঁলোকে আন বস্তু যদি তেওঁলোকে সৰবৰাহ কৰে, তেতিয়াহ'লে প্ৰশাসনে বা পুলিচ প্ৰশাসনে তেওঁলোকক ৰখাবলৈ মানে অলপ অসুবিধাৰ সৃষ্টি হয়। সেই সুযোগ তেওঁলোকে গ্ৰহণ কৰি সেনাবাহিনীৰ পুৰণা বাহনত তেওঁলোকে মানে এই অবৈধ যিবোৰ বস্তুখিনি মানে তেওঁলোকে সৰবৰাহ কৰাৰ চেষ্টা কৰি আছে। দাবী জনাইছোঁ যে প্ৰশাসনক যাতে তেওঁলোকক কঠোৰ শাস্তি তেওঁলোকে প্ৰদান কৰিব লাগে, আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাতি 8:30 9টামান বজাত দুটা অৰুণাচলৰ পৰা আনিছিলে বুলি কৈছে। এইটো ডিমৌ আৰক্ষী টহলদাৰী দল এটাই টহলদাৰী অসমত পাইছে, আৰু এইটো চিলি এলেকাত মানে পাইছে। তেতিয়া আমাক খবৰ দিলে গাড়ীখনৰ কাগজ পাতি চাব লাগে। বেদ অনা হৈছিলে এক গাড়ী। আমাক খবৰ দিয়াত আমি আহিলোঁ, আহি কিনি দেখিছোঁ সিহঁতক সোধ-পোছ কৰিছোঁ, কাগজ পাতি বিচাৰিছোঁ। সিহঁতে দেখুৱাব নোৱাৰাৰ কাৰণে লৈ গাড়ীখন জব্দ কৰি আনি ডিমৌ আৰক্ষী তালাচী চকীত এইটো ডিমৌৰ পৰা লিকাবালিলৈ লৈ গৈ আছিলে। মানুহ পাইছে নেকি? মানুহ ড্ৰাইভাৰটো আছিলে। এইটো আৰ্মি কালাৰটো এইবিলাক গাড়ীৰ বিষয় লৈ আমি ইমানকৈ নাজানো। আনিছিলে গাড়ীয়ে বেটে আমি জব্দ কৰি তাতে চম্জাই দিয়া হৈছে। এইটো যিটো বেট আনিছে সেইকেইটা আমি অফেন্স বনাই কিনি ডিএফঅ' অফিচত পঠোৱা হৈছে। তাৰপিছত ৰয়েলিটি পেড কৰাৰ পিছত সিহঁতে বেটটো নিব পাৰিব। কাগজ পত্ৰ নোহোৱাৰ কাৰণে অফেন্স বনাইছোঁ, নহ'লে কাগজ পত্ৰ থাকিলে অফেন্স বনাব নোৱাৰে নহয়। এতিয়া গভৰ্ণমেণ্ট ৰয়েলিটি পেড কৰাৰ পিছত সিহঁতে গাড়ীটো মুকলি পাব। কিমান টকাৰ সম্পত্তি হ'ব? এইটো আমি ইয়াৰ পৰা যিটো বনাওঁ 200 কাপ আছেতো, 200 কাপৰ গভৰ্ণমেণ্ট ৰয়েলিটি যিটো হয় এই ৰেট মতে সিহঁতে 12 টকাকৈ পাৰ কাপ বুলি কৈছে গভৰ্ণমেণ্ট ৰয়েলিটি। সেইমতে বনাইছে, আমি বনাই দিছোঁ। আৰু তাৰপিছত ডিএফঅ'য়ে যি ফাইন কৰে সেইটো ডিএফঅ'ৰ কথা, আমি এই বিষয় লৈ নাজানো। কিমান ফাইন কৰিছে এইটো এতিয়ালৈকে আমি গম পোৱা নাই। লৈ গৈছে সেইমতে অফেন্স বনাই পঠিয়াই দিছোঁ, তাতে চব মানে ডিএফঅ' ইচ্ছামতে কৰিছে। 7 তাৰিখে 8:45 ৰাতি আপোনালোকে জব্দ কৰিছে? জব্দ আৰক্ষীয়ে মানে ধৰি আনিছে, কিবা কৰিছিলে, টহলদাৰী সময়ত পাইছিলে। তাৰপিছত আমাক খবৰ দিয়াত আমি আহি কিনি এইবিলাক পৰীক্ষা কৰি চাওঁ, আৰু কাগজ পত্ৰ নোপোৱাৰ কাৰণে আমিতো গাড়ীটো জব্দ কৰি আৰক্ষী থানা জিম্মাত ৰাখিছোঁ। আমাৰতো ইয়াত থ'বলৈ সুবিধা নাই, সেইকাৰণে আৰক্ষী জিম্মা ৰাখোঁ আমি।